আড্ডা ৰচনা অমল জেবি আবৃত্তি যোগেশ কাশ্যপ আড্ডাৰে জীৱন জোখো আমি একোটা উড়ন্ত শৰীৰৰ আড্ডাৰে জীৱন জোখো আমি একোটা উড়ন্ত শৰীৰৰ সপোনবোৰে কুৰুকি কুৰুকি আমাক জুমি চায় ৰ'দে আমাক পুৰিব নোৱাৰে হাই হেল্লবোৰত আমিবোৰ নাই তথাপিও আড্ডাত জমে মাষ্টৰ নব পকেটত কি ৰুমাল ভাই ৰুমাল অমিয়দা ভাত খালেনে নাই 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 ঘাম চেলেকি আছো ঘামেই সপোনৰ জখলা অমিয়দাই সোঁৱৰাই গায়ক হিৰণ্য কি কৰি আছা আজিকালি বোলে তামাম প্ৰেমিক মাতাল ৰাতিবোৰ মাতাল হোৱাৰ কথা গানৰ স্বৰ্গমত ভাহি আহে সুমিত্ৰা বল ফুৰিবলৈ যাওঁ না ভাই আজি ডাক্তৰ ছাৰ আহিব সুমিত্ৰা চশমাৰে কিমান চোৱা জীৱন বলক না জীৱন জুখি আহোঁ ধ্ৰুৱ ভাই ক'ত আছো জীয়াই সীমাত বিন্দাস জীৱন বিন্দাস ব্ৰজেন তই ক'ত তই বোলে মাষ্টৰ হলি ৰাতিপুৱা টিউচন মাষ্টৰ দিনটো কলেজ সন্ধিয়া টিউচন মাষ্টৰ মাষ্টৰৰ আখৰা আছিল সেইবোৰ ৰণেন ভাই আছানে বাচি কলেজৰ দপদপনি আজিও তোৰ দপদপনি কনক ভাই আৰে কনক ভাই আজিকালি ক'ত প্ৰেয়সীক ঘৰত থৈ ৰাতিটোক জগাব লাগিছিল নহয় চিয়াৰ্ছ প্ৰেম আহি যা ক'ত চিয়াৰ্ছ বিবাহ মণ্ডপ কিন্তু তই বনাব লাগিব অকে উজ্জ্বল ৰাতি দিন একেনে তই বোলে APSC পালি কৃষ্ণ ভাই কবিতাৰ খবৰ কি কবিতা মাজে মাজে লিখি আছো PhD কৰিব লাগিছিল ভাই খবৰ পালে জনাবি সঞ্জয় তই ক'ত আছ আহি আছো চাইডত আছো অলপ নেপালৰ খবৰ কি তই বোলে বিজনেছমেন হলি সপোনে খেদি ফুৰে আমাক সপোনবোৰে খেদি ফুৰে আমাক তথাপিও আড্ডা বিন্দাস জীৱন বিন্দাস আড্ডা